হেল্ল' গাইছ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সৰু সুৰাকৈ পাৰ্টি কৰিম বুলি আহিছোঁ। পাৰ্টিটো মানে ব্ৰইলাৰ হ'ব। গোটা ব্ৰইলাৰ এটা পটাপট লৈ আহোঁ। ব'লক যাওঁ, পটাপট ব্ৰইলাৰটো লৈ আহোঁগৈ। কিক মাৰিবলগীয়া আছে দেই, ঠাণ্ডা বতৰ যে বহি গ'ল। ফাইনেলি গাইছে, এইটো আনি পাই গ'লো ব্ৰইলাৰ। এইটো ইয়াক আজি খোৱা হ'ব। এতিয়া পটাপট তেনেহ'লে গৰম পানীত দি ইয়াক চফা চিকুণ কৰি কাটি বাছি লওঁ। ইয়াক গাইছ গৰম পানী দি দিছোঁ ব্ৰইলাৰটোত। গেছটো বহুত বেয়া পায় নহয়। গাইছ ইয়াৰ পাখিখিনি অলপ চফা কৰি লৈছোঁ। পাখি গুচাই মেলি হৈ গ'ল। এতিয়া অলপমান পুৰি দিওঁ। গাইছ অলপমান মানে মাংসটো পুৰি দিলে টেষ্টটো আহে। যিয়ে নহওক, যি মাংসই নহওক অলপমান পুৰি দিব লাগে, তেতিয়া টেষ্টটো বাঢ়ে মানে। পুৰি মেলি হৈ গ'ল। এতিয়া পটাপট ইয়াক কাটি ল'ব লাগে। গাইছ লেগ পিচ দেখিছে নাই? বাছি চব হৈ গ'ল। এয়া মাংস চাব পাৰে ৰেডি হৈ গৈছে। পুৰা মাংস ৰেডি হৈ গ'ল। এতিয়া বনাব লাগে আৰু খাব লাগে। কেনেকে বনাই আছো ব'লক গাইছ আপোনালোকক দেখাই দিওঁ। এয়া গাইছ মাংস, এইফালে পিঁয়াজ, এইফালে আদা নহৰু জলকীয়া দিয়া আছে ইয়াত। এইফালে পটল আলুগুটি নিমখ হালধি, এইফালে আপোনাৰ মছলা আৰু তেল সকলোখিনি লৈ লোৱা হৈছে। সকলোখিনি লৈ মেলি এতিয়া গৰম কেৰাহীত দিব লাগে। এয়া এইফালে কেৰাহী গৰম হৈ গৈছে, তাতে তেল দি দিওঁ। এয়া তেল দি দিছোঁ। তো গাইছ এতিয়া তেল গৰম হৈ গৈছে। পিঁয়াজ আৰু মছলা দি দিছোঁ। মছলা মানে এয়া আদা আৰু জলকীয়া নহৰু আছে দেই। অলপমান এতিয়া মাংসখিনি দি দিওঁ। এয়া গাইছ দেখিবলৈ পাইছে, মাংসখিনি দি দিছোঁ। অলপমান লৰাই দিওঁ। গাইছ এয়া নিমখ দি দিওঁ। নিজৰ সোৱাদ অনুযায়ী দি দিব লাগিব আৰু নিমখটো। নিমখটো অলপ গোটা গোটা মাৰি গ'ল। নিমখ হৈ যাব। তাৰপৰা এয়া হালধি দি দিছোঁ। টেষ্ট লগাই বনাব লাগিব না গাইছ। তাৰপৰা এয়া মছলা চব মিক্স হৈ আছে। মছলাও দি দিছোঁ লগতে। ষ্টাইলটো বৰ বেলেগ ষ্টাইলত বনাইছোঁ মানে মই। মাংসখিনি লৰাই দিছোঁ। সকলোখিনি দি মেলি নিমখ হালধি মছলা দি লৰাই দিছোঁ। এইখিনি সিজাৰ পিছত আপোনাৰ এইফালে আলুগুটি আৰু পটল তাৰপিছত দিয়া হ'ব। এতিয়া মাংসখিনি ভালদৰে লৰাই পানি ঢাকি দিম। সকলোৱে জানে আৰু মানে মোৰ ষ্টাইলটো। কোনে কেনেকুৱা ষ্টাইলত বনায় সেইটো নাজানো, কমেণ্ট কৰি জনাব। ঢাকি দিছোঁ গাইছ। সিজাৰ পিছত
আলুগুটি আৰু পটলটো দি আছোঁ গাইছ। পটলখিনি দি দিওঁ। পটল আৰু আলুগুটি এয়া দি দিয়া হওক। দি পানী ধুনীয়াকৈ এনেকৈ লৰাই দিব। দেখিছে কালাৰ আহিছে, মাংস কেনেকুৱা ধুনীয়া কালাৰ আহিছে গাইছ। এইয়া মাংস ৰেডি হৈছে আৰু অলপ বাকী আছেগৈ। এতিয়া কি কৰিব লাগিব গম পাইছে নাই গাইছ? অলপ লৰাই লৈছোঁ প্ৰথমে, তাৰপিছত এনেকৈ লৰাই দিলোঁ। লৰোৱাৰ পিছত এতিয়া কি কৰিম গম পাইছে নাই? গৰম পানী দি দিম, কাৰণ মাংসত গৰম পানী নিদিলে সোৱাদটো নাহিব। চাওক গাইছ কেনেকৈ উতলিছে। ফাইনেলি গাইছ মাংস বনাই হৈ গ'ল। এতিয়া টেষ্ট কৰি চাওঁ ব'লক গাইছ। অলপমান ঠাণ্ডা হ'ব দিম, তাৰপিছত টেষ্ট কৰিম বাৰু। গৰমে গৰমে টেষ্ট কৰিব নোৱাৰিম গাইছ। মাংসত তেল ওলাইছে চাওক। তেল বৰ বেছি এটাও দিয়া নাই বাৰু, তেলটো ওলালে খালি মাংসটো দেই তেল আছিলে গাইছ। এইয়া মাংস চাওক। গৰম হৈ আছে, মজা হৈছে। বহুত ধুনীয়া কৰিছে, খাই কৰি গৰম হৈ আছে অলপমান। জ্বলাও হৈছে, নিমখো চব ধুনীয়া জোখত হৈছে, ধুনীয়া টেষ্ট হৈছে। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে। আপোনালোকেও মাছেই হওক মাংসই হওক ভাতটো খাই লওক, ময়ো খাই বৈ শুই যাওঁ আৰু। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।